এদিন কাম কৰি থাকোঁতে ঘপকৈ গেছত আবলো 2 দিনমান জ্বৰ হ'ল। জ্বৰ হোৱাৰ পিছত একদম এসপ্তাহ একদম টোটেলি ভাত খাব নোৱাৰিলোঁ। খোজ কাঢ়িলেও ঠকাব লাগে, কঁপি যাওঁ। তেতিয়া আমাৰ বিপিটো ল' আছিলে। পৰি পাতি আৰু শুচকা একদম ধুনীয়া পালোঁ, কিন্তু খুব ধুনীয়া শুচকা পাই। ঘৰত তেনেকুৱা পোৱা নাই। ধন্যবাদ জনাইছোঁ মই, মোৰ লাইফতে বাচিছোঁ মই, সেইটো কাৰণে ধন্যবাদ জনাইছোঁ। মনত থাকি গ'ল আৰু কিন্তু। নমস্কাৰ, মোৰ নাম হ'ল অনিল চন্দ্ৰ শইকীয়া। ঘৰ শিৱসাগৰ, দিখৌমুখ ৰঘুবাৰী গাঁও। মই মণিকা শইকীয়া, তেওঁ মোৰ শহুৰ দেউতা হয়। এদিন কাম কৰি থাকোঁতে ঘপকৈ গেছত আবলো 2 দিনমান জ্বৰ হ'ল। জ্বৰ হোৱাৰ পিছত একদম এসপ্তাহ একদম টোটেলি ভাত খাব নোৱাৰিলোঁ। খোজ কাঢ়িলেও ঠকাব লাগে, কঁপি যাওঁ। প্ৰথম শিৱসাগৰত দেখাইছিলোঁ, মিন্ময় ছাৰে স্বাস্থ্যলৈ ৰেফাৰ কৰিছিলে। ইয়াত আহি আৰু ছাৰক দেখালোঁ। তেতিয়া আমাৰ বিপিটো ল' আছিলে, সেইটো কাৰণে আমি এনজিঅ'গ্ৰাফি কৰিলোঁ, কিন্তু এনজিঅ'প্লাষ্টিক কৰিব নোৱাৰিলোঁ মানে। তেতিয়া আমি গুচি গ'লোঁ। আকৌ ফোনা-ফোনি কৰিলোঁ বোলে আহক। আহি পালোঁহি ইয়াত, প্ৰায় বৃহস্পতিবাৰ দিনাখনি থাকিলোঁ ইয়াত। থাকি কালি শুক্ৰবাৰ দিনা ৰাতি অপাৰেশ্যনটো পূৰা ধুনীয়াকৈ চাচুলো কৰি এতিয়া ৰৈ আছে। এতিয়া ছাৰে ক'লে কাইলৈ পঠিয়াই দিম বোলে, ঘৰত ঠিকছে খাই থাকিব হয় বুলি ক'লে, মেডিচিন কম্বাইন কৰিলোঁ। মই ৰেজাল্ট বৰা ছাৰক দেখাইছিলোঁ, তেখেতৰ ট্ৰিটমেণ্ট খুব ভাল পালোঁ। বাকী ষ্টাফটো খুবেই ভাল বাৰু, বহুত সহায় কৰে। বাকী ৱাৰ্ড বয় সেইখিনিও আমাক যথেষ্ট সহায় কৰিলে। তেওঁলোকৰ বিহেভিয়াৰ খুব ভাল পালোঁ মানে। পৰি পাতি আৰু শুচকা একদম ধুনীয়া পালোঁ, কিন্তু খুব ধুনীয়া শুচকা পাইছোঁ, ধুনীয়া লাগিছে। এই প্ৰথম সোমোৱাৰ পৰা এই 5 দিন যদি ইয়াত থাকি গ'লোঁ, একদম ধুনীয়া, একদম একো এটা কৰিব নালাগে, চব ধুনীয়া শুচকা পালোঁ। ঘৰত এনেকুৱা পোৱা নাই। পোনপ্ৰথমে মই ৰেজা ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ পেচেণ্টজন বহুত অসুস্থ হৈ আহিছিলে, তেওঁ 80% ভাল বুলিয়ে ক'ব পাৰি আৰু PTCA কৰাৰ পৰা। সকলোকে ধন্যবাদ দিছোঁ, ধন্যবাদ জনাইছোঁ মই, মোৰ লাইফতে বাচিছোঁ মই, সেইটো কাৰণে ধন্যবাদ জনাইছোঁ। মনত থাকি গ'ল আৰু কিন্তু।